Welcome to another short vlogs. আজি এখন অলপ বেলেগ ঠাই নহয় একদম চাওকচোন বেলেগ বুলি কৈছো কি বেলেগ পাইছে আপোনালোকে চাওক এবাৰ বেলেগটো কক আজি এই ভ্লগটো মই ঘৰৰ পৰা ষ্টাৰ্ট কৰা নাই ডাইৰেক্ট স্পটৰ পৰা মানে ডাইৰেক্ট হেৰি কৰিছো ষ্টাৰ্ট কৰিছো ভ্লগটো মানে এবাৰ ঠাইটো দেখাইলো আপোনালোকক তাৰ পিছত বাকিখিনি কম প্লেসটো অলপ বেলেগ পালানে মানে বেলেগটো কি আৰু সৰ একদম মানুহ নাই নদীৰ পাৰ এনেকুৱা ঠাই বিচাৰি ফুৰো আমি সদায় আমাৰ লোককেইটাই অলপ নিৰিবিলি ঠাই মানে আজিকালি গোটেই মানুহৰ মাজত থাকি মানুহৰ মনবিলাক বিক্ষিপ্ত হৈ গৈছে সো অলপ মাজে সময়ে এনেকুৱা ঠাইবিলাক আহিব লাগে এটা লোকেল ঠাই মানে আমি তাই পিকনিক স্পট বিচাৰি থাকো মানে ক'ৰবাত গ'লে এনেকুৱা লোকেল ঠাইতে আহিব লাগে আহিব পাৰি আৰু মানে মেইন মামলাটো হ'ল মানে এখন আমি শৰ্ট ফিল্মৰ শ্বুটিং কৰি আছো আধাখিনি হৈছে আৰু আধা এনেকুৱা লোকেশ্যন আমি বিচাৰি আছিলো আৰু ফাইনেলি পালো সেই হিচাপে আৰু মোৰ বন্ধু উদ্ধৱ হিয়াৰ এইবিলাক কনচেপ্ট এটা ঠাই লোকেশ্যন ক'ত কি ঘূৰি ফুৰাটো জানেই চ' মানে আহিলোঁ আৰু ঠাইখিনি আমাৰ ভাল লাগিছে একদিনীয়া মানুহৰ কাৰণে বহুত নকওঁ আৰু বাকী ছবিয়ে ক'ব সেউজীয়া পথাৰতে কি জানো মায়া আছে কি যাদু ভৰি আছে দূৰণি পাহাৰতে জীৱিকা বিচাৰোতে জীৱনে কিনো পালে মিঠা হাঁহি এৰি চহৰৰ বাটে ঘাটে আজি পথাৰে মাতে আজি পাহাৰে মাতে মাতে সেউজে ৰিঙিয়া বললো চাইকেলেদি সাইকেল লাগি দিছি বললো দুপইছো ভাই দুপইছো ফাইনেলি আমার লোকেশন এয়া পালো এয়া পড়লো ভাগা লাগছি দুপইছো এটা দেখাই আছো এয়া রাতুত हम भी वेट करते हैं কেতিয়া আহে মানে কেতিয়া আহিব ইয়াত আহিছে ইয়াতে আছে কিন্তু অলপ কিবা অলপ প্ৰসাৰত গেছি ইয়াত আমি ৰখি আছো মানে বৰিং পাইছো ৰখি আছো কেতিয়া আহে হ'ব মাত্ৰ আজি শ্বুটিং হ'ব যেনেকৈ নহ'ব মুঠতে আজি কৰিম ফাগুনৰ বতৰ মানে কি ক'ম আৰু ইয়াত দেখিছে আপোনালোকে শিমলু পলাশ এটা বেলেগ পৰিৱেশ ফাগুনে আচলতে বহুত কিবা কিবি আনে যদিও বতৰটো খৰাং হ'লেও ইয়াৰ ভিতৰত যদি সোমাই যাব পৰা যায় বহুতখিনি কথাই অনুধাৱন কৰিব পৰা যায় আৰু এইবিলাক কথা ভাবিয়েই ৰখি আছোঁ সিহঁতলৈ অহাই নাই ইমান সময় হ'ল অকলে ৰৈ আছোঁ মানে কি কৰিম আৰু আৰু এনেকৈ ৰৈ থকাৰ পিছত অৱশেষত শ্বুটিং আমাৰ হৈ গ'ল এনেই অলপ কথা কৈ আছোঁ শ্বটটো অলপ কম আছিল বাৰু হ'লেও এনেই আৰু ভ্লগটোও কৰি দিলোঁ ঠাইখিনি ভাল লাগিল আজিকালিতো আৰু সকলো মোবাইলৰ স্ক্ৰীণখনতে আবদ্ধ তাৰ পৰা ওলাই আহি অলপ প্ৰকৃতিৰ মাজত উমলি চাওক মানে ইয়াৰ আনন্দ বেলেগ ফ্ৰী ফায়াৰ আৰু পাবজিতকৈ সম্পূৰ্ণ বেলেগ এতিয়া নদীত যাম অলপ চাওক
এয়াই আচলতে প্ৰকৃতিৰ মাজৰ আনন্দ, গাঁৱৰ মজা। ইয়াকে যেনকে কচি পানীত জানো কোনোদিনে উমেলিয়া পোৱা নাই, মোক পুৰা পানী চিটকেব পাইছি, খুব আনন্দ পায়। ইমানতে সমাপ্ত কৰি দিছোঁ, গতিকে বাই বাই।